Hello viewers, 21 Century Service Studio নৱবৰ্ষ বিশেষ এই অনুষ্ঠান আড্ডালৈ আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকক নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছো। আজি বৰ্তমান মই আছো অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত গ্ৰন্থমেলা বাকৰিত গুৱাহাটী গ্ৰন্থমেলা আৰু মোৰ লগত আজি একেলগে দেখা পাইছে মোৰ ভাতৃপ্ৰতিম সমীৰণ আৰু আজি আমি দুইটা একেলগে কৰিম। তো আপোনালোকে চাই থাকক নৱবৰ্ষৰ এই কিতাপৰ লগত একেলগে নৱবৰ্ষ আমি উদযাপন কৰিম। আমাৰ আন এক সৌভাগ্য আমি বৰ্তমান আমাৰ যি এই গ্ৰন্থমেলাৰ বাকৰিত যি আমাৰ এই আড্ডা অনুষ্ঠান এই আড্ডা অনুষ্ঠানত আমি লগ পাইছোঁ গৰিমা শইকীয়াগাৰক বাইদেউক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। হয় বাইদেউ, শীতৰে সন্ধ্যা আৰু তাৰ মাজত গ্ৰন্থ, খুবেই ভাল লাগিছে আপোনাক লগ পাই। আপোনাৰ অনুভৱ জানিব বিচাৰিম। মই গ্ৰন্থমেলা আচলতে মোৰ কাৰণে খুবেই আপোন যেন লাগে। মই দুখন গ্ৰন্থমেলা বছৰটোত প্ৰায় প্ৰতিদিনেই আহোঁ আৰু গ্ৰন্থমেলাৰ বাকৰিত যিবোৰ অনুষ্ঠান চলি থাকে, এনেকুৱা আড্ডা হৈছে এতিয়া, তাৰপিছত আৰু বহুত মোৰ দৰে পাঠকক লগ পাওঁ, বহুত লেখকক লগ পাওঁ। গতিকে তেনেকুৱা ধৰণৰ আৰু চিনাকি বহুত মানুহক লগ পাওঁ যিসকলে গ্ৰন্থ পঢ়ি ভাল পায়, গ্ৰন্থৰ সুবাসত থাকি ভাল পায়। আৰু মই নিজকে কিতাপৰ পোক বুলি ক'বলৈ পাই মই খুব আচলতে নিজে কৈও ভাল পাওঁ, কাৰণ মই লগত অনবৰতে এখন কিতাপ কঢ়িয়াই ফুৰোঁ, অনবৰতে যলৈকে যাওঁ কিবা এটা পঢ়ি থাকিবলৈ মই চেষ্টা কৰোঁ। আৰু ঘৰত মই আৰু মোৰ স্বামী আমি দুয়ো মিলি এটা সৰু সুৰাকৈ লাইব্ৰেৰীও গঠন কৰিছোঁ। আৰু এইটো আমি আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে বা নতুন ল'ৰা ছোৱালীৰ কাৰণে আমি এইটো বাৰ্তা দিব বিচাৰোঁ যে কিতাপৰ সমান ভাল বন্ধু আৰু কোনো নাই। আচলতে নিজক অনুভৱ কৰিবলৈ, নিজক প্ৰকাশ কৰিবলৈও কিতাপৰ দৰে আৰু ভাল বন্ধু কোনো নাই। গতিকে তেওঁলোকে আজিকালি যেনেকৈ ভাৰ্চুৱেল পৃথিৱীখনত অনবৰতে সোমাই থাকিব বিচাৰে, তাৰ পৰা ওলাই আহি কিতাপকো যদি নিজৰ ভাল বন্ধু বুলি ভাবি পেলাই অলপ সময় কিতাপৰ সৈতে কটাব পাৰে, তেতিয়াহ'লে জীৱনটো বৰ বেলেগ ধৰণে সমৃদ্ধ হ'ব। নিশ্চয় বাইদেউ, লগ পাই ভাল লাগিল আৰু আপোনালৈ নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। হয়, আমি এতিয়া ঘপককৈ মানুহ এজনক লগ পালোঁ, মানুহ নহয় ল'ৰা এজনক। পোনপ্ৰথমে 21 Century Service Studio তৰফৰ পৰা নৱবৰ্ষৰ শুভকামনা। থেংক ইউ, চেম টু ইউ। 21 Century Service Studio সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আৰু এতিয়া তোমাক মই বিশেষ একো নুসুধোঁ, প্ৰথমে হৈছে ঠাণ্ডা লগা নাই নেকি বেছিকৈ? ঠাণ্ডা লাগিছে বাৰু, মোৰ স্কুটি এখন আছে নহয়, তাৰ তলত এটা জেকেট থোৱা আছে, যাওঁতে পিন্ধি যাম। গুৱাহাটীত কেনেকুৱা ঠাণ্ডা কেনেকুৱা এতিয়া? ঠাণ্ডা পৰিছে, ৰাতি ঠাণ্ডা লাগে। মই আগতে মানে ফেন লৈ শুইছিলোঁ, 2-3 মানত দিওঁ, কিন্তু এই যোৱা এসপ্তাহমানৰ পৰা মানে ফেনখন 1 নম্বৰত দিওঁ, মানে ব্লেংকেট ভালকৈ উৰি পেলাই শুব লগা। তথাপিও ফেন লৈয়ে আছা মানে? ফেন লৈ মানে ব্লেংকেটৰ মজাটো বেলেগ। সেইটো হয়, সেইটো বেলেগে নুবুজে, কিন্তু ওলাইকেইটাই বুজি পায়। একদম। আমি একচুৱেলি আজি আড্ডা দিবলৈ আহিলোঁ, মানে গ্ৰন্থমেলাৰ বাকৰিত আড্ডা দিলোঁ, মানুহবিলাকৰ লগত কথা বতৰা পাতিলোঁ। তোমাৰ লগত আমি আড্ডা দিম বুলিয়ে ল'লোঁ অলপ সময়। অ'কে। মই এইফালৰ পৰা দেখা পালোঁ আহি আছা, মুখত তামোল এখন আছে নেকি? তামোল আছে, ঠাণ্ডা যিহেতু মই তামোল খাওঁ। পাক এটা উঠাই লৈছা? একদম পাক এটা উঠাই ল'ব লগা আছে, বাহিৰতে তামোলখন খাই সোমাইছোঁ। আৰু বুক ফেয়াৰ এইবাৰ মানে এইখন বুক ফেয়াৰৰ আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই, এইকেইদিন আহিবলৈ সময় পোৱা নাই। নৰ্থ ইষ্ট বুক ফেয়াৰত খুব দেখা পাইছিলোঁ। নৰ্থ ইষ্ট বুক ফেয়াৰত খুব আহোঁ মই, এইটোত খুব কম অহা হয়। আৰু তথাপিও বাৰু আহোঁ, কিন্তু আজি এইবাৰ ব্যস্ততাৰ কাৰণে বুজি পাইছোঁ। তো আমি কমলক এইখিনিয়ে সুধোঁ, বেছি আৰু কামোৰ নিদিওঁ। কমল আহিছে, আমি লগে লগে ধৰিলোঁ আৰু ধৰি কিনে লগে লগে সেই কৰিলোঁ। আৰু ঠিক আছে, আমি চাই থাকোঁ ন? একদম চিয়'ৰ। ঠিক আছে। 21 Century Service Studioৰ আপোনাৰ ফালৰ পৰা আপোনালোকক নৱবৰ্ষৰ শুভকামনা জনালোঁ। প্ৰত্যেক ধন্যবাদ। যথেষ্ট সংখ্যক কিতাপ দেখিছোঁ আপোনালোকৰ প্ৰত্যেকৰে হাতৰ টোপোলাত। যথেষ্ট কিতাপ কিনিছে, আপুনি এসোপামান কিতাপ কিনিছে, আপুনি এখন কিনিছে, আপুনিও কিনিছে একেলগে। তো আপোনালোকে ক'ৰ পৰা আহিছে? আমি ইউনিভাৰ্চিটিৰ পৰা পঢ়ি আছে। হয়, 21 Century Service Studioৰ তৰফৰ পৰা তোমাক নতুন বৰ্ষৰ শুভকামনা দুয়োকে। থেংক ইউ মানস। এনে আজি পাৰ্টিৰ ভিতৰত প্ৰাংগণৰ সম্ভৱত নিৰ্মলক চিনি পোৱা? নিৰ্মল মোৰ ৰুমত আহি আছে আজি। ফোন কৰিছে, মাংস সি কৈছে আধা কেজি মানে মাটন ল'ব, আৰু মই কৈছোঁ আমি পৰ্ক অকণমান ল'ম। তেনেকৈ চলিব ৰাতিটো আজি। পৰ্ক আৰু মাটন দুইটা মিক্স হৈ কালি ধুনীয়া এটা মানে নতুন বৰ্ষ হ'ব আৰু তেনেকৈ নহয়। সি মানে আমাৰ ৰাতিটো একচুৱেলি আমাৰ বহুত কিছু আলোচনা চলিব। সি মানে তোমাৰ আজি এখন কিতাপ লৈ আহিব অম্বিকাগিৰি ৰায়চৌধুৰীৰ ওপৰত। সি মোক কৈছে মানে কি কিতাপখনৰ ওপৰত কিছু ডিছকাছ কৰিব আৰু প্লেন হৈ আছে মানে আলোচনা মানে খাম আৰু খাই উঠি অলপ আলোচনা আৰু নতুন বছৰটোত কি কৰা যায়, কি কৰা যায়। এনে নতুন বছৰৰ পৰিকল্পনা তোমাৰ?
পৰিকল্পনা কৰিলেতো যেতিয়া দেখা যায় পৰিকল্পনা কেতিয়াও সফল নহয়, গতিকে এইবাৰ তেনেকৈ পৰিকল্পনা মই কৰা নাই। কিন্তু এইটো কিয় ভাবা যায় যে পৰিকল্পনা কৰিলে বহু ক্ষেত্ৰত দেখা যায় দেই, সেইটো মই নিজেও ফিল কৰোঁ সেইটো ক্ষেত্ৰত, মানে ভাবোঁ কেতিয়া কিন্তু হয়তো নাজানো কিয় বহু ক্ষেত্ৰত দেখা নাযায়, মানে যিটো ভাবোঁ আমি সেই পৰিকল্পনাটো সফলভাৱে হোৱা দেখা নাযায়। গতিকে এইবাৰ পৰিকল্পনা তেনেকৈ মই ভাবা নাই বা কৰিম, মানে যিখিনি আৰু সময় আৰু লৈ যাব আৰু যেনেকৈ বিচাৰোঁ। এতিয়ালৈকে যিমানখিনি আমি মানে কি কৰোঁ 31st দিনাখন এটা ৰিজলিউশ্যন লওঁ যে মই এইবোৰ এইটো কৰিম। আজিলৈকে এনেকুৱা কিমানটা আপোনাৰ মানে তোমাৰ লাইফত হৈছে, কিমানটা হৈছে সফল বুলি? সফল মানে কি এইটো কৰিম মই সেই বছৰৰ পৰা সেইটো মই কিন্তু আজিলৈ লৈ পোৱা নাই দেই ৰিজলিউশ্যন লোৱাটো মই সেইকাৰণে বেছি পক্ষপাতি নহয় এই ক্ষেত্ৰত। কিন্তু তো আমি ঘপককৈ লগ পালোঁ অম্লানজ্যোতি দেউৰী, এসময়ৰ শিশু বিজ্ঞানী, আৰু এতিয়া গ্ৰন্থমেলাৰ বাকৰিত। ক'ৰ পৰা আহিলা, মানে কেনেকৈ আজি? আহিয়ে আছোঁ গ্ৰন্থমেলাত, এইকেইদিন সদায় আহি আছোঁ, প্ৰায় সদায়ে আহোঁ গ্ৰন্থমেলা থাকিলে। এনেই দিনটোৰ কাম সামৰি পেলাই আবেলি এপাক সোমাই যোৱাটো গ্ৰন্থমেলা কেইদিন এটা অভ্যাস টাইপ হৈ যায় আৰু নিয়ম টাইপ হৈ যায়, সেইকাৰণে আজিও সেনেকৈ আহিলোঁ কমলৰ লগত। এতিয়ালৈ কি কিতাপ কিনিলা? কিন্তু তাৰ আগত এটা মই বস্তু তোমাক দিয়া নাই, নতুন বৰ্ষৰ তোমাক শুভকামনা দিছোঁ 21 চেঞ্চুৰী চেভেজ ষ্টুডিঅ'ৰ তৰফৰ পৰা। বহুত ধন্যবাদ, সকলোৰে ভাল হওক, ময়ো আপোনালোকক শুভকামনা জনাইছোঁ। কিতাপ একচুৱেলি মই এইটো গ্ৰন্থমেলাত কিনা নাই ইমান বেছিকৈ, ইয়াৰ আগৰ যিটো গ্ৰন্থমেলা হৈ গ'ল তাত কিনিলোঁ। বিশেষকৈ বেংগলী সাহিত্য সুনীল গংগোপাধ্যায়ৰ উপন্যাস কেইখনমান ল'লোঁ, তাৰপিছত কবিতাৰ কিতাপ কেইখনমান জীৱনানন্দ দাস এনেকৈ আদি কৰি পেলাই, তাৰপিছত অসমীয়া সাহিত্যৰ ভিতৰতো নতুন উপন্যাস দুখনমান আৰু পৰাগ কুমাৰ দাসৰ যিকেইখন কিতাপ ওলালে এনেকৈ মিলি কিছু সংখ্যক কিনিলোঁ। আৰু বাকী নতুন বৰ্ষৰ তোমাৰ পৰিকল্পনা? নতুন বৰ্ষটো এই গতানুগতিক হয়, প্ৰতি বছৰে নতুন বৰ্ষ বুলি কিবা কিবি প্লেনিং লোৱা হয়, কিন্তু শেষত একো নহয়গৈ। সেইটো কাৰণে নতুন বৰ্ষত এইবাৰ গতানুগতিক জীৱন এটাই অতিবাহিত কৰিম বুলি ভাবিছোঁ। তথাপিও তাৰ মাজত কিবা কবিতা লিখিব লাগিব, কবিতা অলপ লিখিম, আৰু মষ্ট প্ৰবেবলি কিবা অলপ সংকলন এখন উলিয়াম, এনেকুৱা ধৰণৰ কথা এটা সংকলন ল'ব। তাৰমানে অহা গ্ৰন্থমেলাত আমি পাম, হ'ব পাৰে তেনেকুৱা ধৰণৰ। আমাৰ লগত আছে ৰাহুল গৌতম শৰ্মা, স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ। হয়, নৱবৰ্ষৰ কাইলৈৰ পৰা আৰম্ভ হ'ব, আৰু আজি বছৰেকৰ শেষৰটো দিন। লগ পাই ভাল লাগিল আপোনাক গ্ৰন্থমেলাৰ বাকৰিত। গ্ৰন্থমেলা সম্পৰ্কত বা আজিৰ এই সন্ধ্যাটোৰ সম্পৰ্কত আপুনি কি ক'ব? গ্ৰন্থৰ মাজত আমি সকলো লগ হৈছোঁ। আমাৰ আচলতে নতুন বছৰৰ পৰিকল্পনা আৰম্ভ হয় যেতিয়াবা গ্ৰন্থমেলা আৰম্ভ হয়, মানে 2019ত কি কিতাপ পঢ়িম সেই কিতাপখিনি সংগ্ৰহ কৰাৰ এইটো এটা উৎসৱ। আৰু বিহু পূজা বা সকলো উৎসৱতকৈ যিখিনি আমাৰ সংস্কৃতিৰ সৈতে জড়িত, তাৰ লগতে গ্ৰন্থমেলাৰ যিটো উৎসৱ বা গ্ৰন্থমেলাৰ যিটো পৰিৱেশ, সেইটো এটা জাতিৰ বৌদ্ধিক প্ৰগতিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু চিনেমা বা অভিনয়ৰ সৈতে জড়িত মানুহ হিচাপে এটা কথা ক'ব বিচাৰোঁ যে কিতাপৰ লগত সম্পৰ্কটো আচলতে কোনো ষ্ট্ৰীমলাইন সম্পৰ্ক নহয়। মানে চিনেমা কৰা মানুহে বুক ফেয়াৰলৈ অহাটো একো আপোনাৰ নিউজ হ'ব নোৱাৰে, কাৰণ কিতাপ সকলোৱে পঢ়িব লাগিব। নিশ্চয়, মানে কিতাপৰ পৰাই সকলো কথা যিহেতু আৰম্ভ হয়, গতিকে সেইকাৰণে কিতাপৰ লগত সম্পৰ্কটো সকলোৰে, সেইটো এটা সাৰ্বজনীন সম্পৰ্ক। হয়, নিশ্চয় খুবেই সুন্দৰ কথা কৈছে। আৰু আমি তেখেতৰ পৰা এতিয়া তেওঁৰ যিকেইখন চিনেমাৰ লগত জড়িত হৈ আছে, মাজৰাতিৰ কেতেকী অথবা এতিয়া আহিবলগীয়া নতুন এখন বোলছবি কানিন, নহয় জানো? হয়, সেই সম্পৰ্কত জানিব বিচাৰিম। মাজৰাতি কেতেকী যোৱা বছৰ মুক্তি লাভ কৰিছিলে অক্টোবৰত, সেইখনে শ্ৰেষ্ঠ আঞ্চলিক ছবি ৰজত কমল বঁটা পালে। আৰু মই সেইখনৰ কাৰণে আছাম ষ্টেট ফিল্ম এৱাৰ্ডছত বেষ্ট ছাপৰ্টিং এক্টৰ এৱাৰ্ডটো পাইছিলোঁ। আৰু অহা বছৰ 22 মাৰ্চত আহি আছে মঞ্জুল বৰুৱাৰ কানিন বুলি চিনেমাখন। মঞ্জুল বৰুৱাই আগতে অন্তৰীণ বুলি চিনেমাখন কৰিছিলে ৰীতা চৌধুৰীৰ কাহিনীৰে, সেইখন মানুহে খুব ভাল পাইছিলে, গতিকে কানিনো চাগে ভাল পাব মানুহে। নিশ্চয় 22 মাৰ্চ নহয় জানো? 22 মাৰ্চত আহি আছে ছবিগৃহলৈ কানিন। আমি দৰ্শকসকলক অনুৰোধ জনাম যে আপোনালোকে কানিনখন চাওক, এখন খুবেই সুন্দৰ বোলছবি হ'ব। আমিও নিশ্চয় চাবলৈ যাম, আপোনালোকো আহক। এতিয়া আমাৰ লগত উপস্থিত আছে নৱপ্ৰজন্মৰ কেইগৰাকীমান প্ৰতিনিধি। আহক আমি তেওঁলোকৰ লগত কথা পাতোঁ গ্ৰন্থ সম্পৰ্কে আৰু এই গ্ৰন্থমেলাৰ সম্পৰ্কে। তনুজ, তোমাৰ ঘৰ তেজপুৰত নহয় জানো? তেজপুৰত নহয়, মই গুৱাহাটীত, মই তেজপুৰ ইউনিভাৰ্চিটিত মাছ কম কৰি আছোঁ। তেজপুৰত মাছ কম কৰি আছা, হয়। কাইলৈৰ পৰা নৱবৰ্ষ আৰম্ভ হ'ব, আৰু নৱবৰ্ষৰ এনেকুৱা এটা সন্ধ্যা কিতাপৰ মাজত তোমাৰ অনুভৱ? কিতাপৰ মাজত মানে আমি একচুৱেলি লগৰ কাৰোবাৰ কুকিল বুলি এটা ল'ৰা আছে, তাৰ হেৰিখন কিতাপখন কিবা ইয়াতে ওলাইছে, চ' সেইটোও চাব আহিলোঁ। আৰু 31 তাৰিখ বুলি আমাৰ এনেকৈ স্পেচিয়েলটো নাই। কালি কিতাপ এখন নতুন, আজি যদি এখন কিতাপ কিনো কালি সেইখন আৰম্ভ কৰিব পাৰিম নতুন বছৰ। হয়, নিশ্চয়। প্ৰথমে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। কিতাপ কিনিলে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ, আৰু লগতে অসমবাসী ৰাইজলৈও নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ আহি থকা ভোগালী বিহুৰো শুভেচ্ছা জনাইছোঁ।
নিশ্চয় ধন্যবাদ আপোনালোক শুভেচ্ছা থাকিল এয়া দেখিছে কি ধুনীয়া আড্ডা চলি আছে ইয়াতে আমি আড্ডাৰ মাজলৈ আহিছোঁ আমাৰ দেখিবলৈ পাইছোঁ প্ৰাঞ্জল দা আছে প্ৰাঞ্জল এ শৰ্মা মই প্ৰাঞ্জল এ শৰ্মাৰ লগত কথা পাতিম পোনপ্ৰথমে 21 চেঞ্চুৰী চেভেজ ষ্টুডিঅ'ৰ পৰা আপোনাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আজি এইখিনি সময়ত আপুনি কি ক'ব কেনেকুৱা লাগিছে নহয় আচলতে আমাৰ কাৰণে গ্ৰন্থমেলাটোৱে মূল উৎসৱ সদৃশটো অন্য যিকোনো মেলাত যোৱা আৰু গ্ৰন্থমেলাত অহা এটা অনুভৱটো বেলেগ আৰু এই দুদিন ধৰি আহি আছোঁ গ্ৰন্থমেলাত প্ৰৱেশ কৰাৰ লগে লগে মানসিক অৱস্থাটো অলপ সলনি হৈ যায় যদি বাহিৰত কিবা এটা টেনশ্যনতো আছোঁ কিবাও আছোঁ লগে লগে মনটো ভাল হৈ যায় আৰু ইয়াত প্ৰায়খিনি চিনাকি বন্ধু বান্ধৱী লগে পাওঁ জয়জিৎ দাক পাইছোঁ দিগন্ত দা আছে বাকী নতুন বছৰৰ পৰিকল্পনা কি অলপ জুমিন ষ্টাইলত কওঁ নেকি মানে মন যায় পৰিকল্পনা কৰা নাই কল্পনা কৰি আছোঁ কিছুমান কল্পনাবিলাক পৰিকল্পনাৰ ওপৰত বিচাৰে মানে পৰিকল্পনাটো হ'বই কথাটো হৈছে কি এই অলপ ক্ৰিয়েটিভ লাইনত কাম কৰি আছোঁ তো লিখা মেলাত গতিকে কল্পনাটো বেছি প্ৰয়োজন হৈ আছে আৰু সেইকাৰণে এই মানে 19টো মোৰ কাৰণে অলপ ইম্পৰ্টেণ্ট বুলিয়ে ভাবিছোঁ নতুন চিৰিয়েল এখনৰ কাম কৰি আছোঁ চ' গতিকে তাই চিৰিয়েলখনৰ স্ক্ৰিপ্ট লিখোঁতে অলপ কল্পনাটো বেছি প্ৰয়োজন হৈছে আমি আমাৰ শুভকামনা জনাইছোঁ আপোনাৰ নতুন এই কামটোলৈ আমি জয়জিৎ দাৰ ওচৰলৈ যাব গৈছোঁ জয়জিৎ দা আপোনাক স্বাগতম জনাইছোঁ আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ থাকিল হেৰি মানে আপুনি নতুন আপোনাৰ কিতাপ এখন লাগিছে এইবাৰ হয় সাতখনি আইৰ কবিতা সংকলন কিতাপখনৰ বিষয়ে অলপ কৈ দিব নেকি এইখন পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰিছে নৱেম্বৰ মাহত প্ৰকাশ কৰিছে যোৱা গ্ৰন্থমেলাত ওলাইছিলে মানে নৰ্থ ইষ্ট বুক ফেয়াৰত ওলাই গৈছে সাতখনি আইৰ তাত 40টা কবিতা আছে আৰু মূল্য 110 টকা পাঠকৰ সঁহাৰি কেনেকুৱা পাইছে পাঠকে ভাল পোৱা বুলি কৈছে বিক্ৰীও হৈছে এইবাৰ কবিতাৰ কিতাপ যথেষ্ট বিক্ৰী হৈছে মোৰখন বুলিয়ে নহয় বহুকেইজন কবিৰ নতুন কবিতা পুথি বিক্ৰী হৈছে আদৰি লৈছে পাঠকে এই নতুন চিনেমাখনৰ ট্ৰেইলাৰে বিৰাট মানে বিতৰ্ক কৰি আছে দি এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ এখেত হৈছে দ্য এক্সিডেণ্টেল এক্টৰ পেছাত বেলেগ কিন্তু এইবাৰ এখন চিনেমাত এক্টিং কৰিছে চিনেমাখনৰ নামটো আমি এতিয়াই নকওঁ কিন্তু এখন চিনেমাত এক্টিং কৰিছে আৰু দৃশ্যটোৰ কথা যদি কওঁ অলপ কৈ দিলে ভাল হয় নালাগে বুলি কৈছে বাকী বেলেগ কথাখিনি কওঁ আপুনি চিনেমাখনতে ছাৰপ্ৰাইজ কৰি ৰাখোঁ 19ৰ কাৰণে আচ্ছা ঠিক আছে নতুন চিনেমাখন আহি আছে আজি আমাৰ আকৌ গম পালোঁ এখন নতুন আকৌ চিনেমাখন আহি আছে আৰু তাৰে কেৰেক্টাৰ এটা দাদা আমাৰ মাজত আছেই আৰু তাৰ পিছৰ জমনি দিগন্ত ডেকা আৰু তাৰ পিছৰ জমনিখিনি আমি চাওঁ কি কয় কি ক'ব নাই চিনেমাখনৰ কথা তাৰমানে এক্সিডেণ্টেল এক্টৰটো গতিকে অকণমান লাজ ভাৱ এটাত আছে আৰু চিনটো হৈছে মদ খোৱা চিনটোত তাৰমানে চিনেমাততো আৰু সঁচা মদ নাথাকে দিগন্তৰ কথাটো হৈছে কি যদি মদ খোৱা এক্টিং কৰিব লগা হয় মোক মদ আনি দিব লাগিব দিছে নাই বাছে দিছে আমাৰ মাজত আমি বৰ্তমান লগ পাইছোঁ অসমৰ বিশিষ্ট লেখিকা গল্পকাৰ মনালিছা শইকীয়া বাইদেউ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ হয় প্ৰথমে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু অসমবাসীক মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ হয় বাইদেউ ধন্যবাদ বছৰৰ শেষৰটো দিন আৰু গ্ৰন্থমেলা তাতে আপোনাক লগ পালোঁ খুবেই ভাল লাগিছে সঁচাকৈ বাইদেউ এই সম্পৰ্কত আপুনি কি ক'ব আচলতে গ্ৰন্থমেলা বুলি ক'লে আমাৰ লেখক পাঠক সকলৰতো ভাল লাগেই এনেকুৱা লাগে যেন এই ফিল্ডখনত অনবৰত গ্ৰন্থমেলা হৈয়ে থাকক মানুহৰ সমাগম হৈয়ে থাকক কিতাপৰ বিক্ৰী চলিয়ে থাকক আৰু এই নতুন বৰ্ষটোত কাইলৈৰ পৰা এটা নতুন বছৰ আৰম্ভ হ'ব 2019 আৰু এই বছৰটোৰ শেষৰ দিনটোত 2018 শেষৰ দিনটোত আজি এই চানমাৰীৰ মানে খেলপথাৰত যি মানে গ্ৰন্থপ্ৰেমীৰ ভিৰ দেখিছোঁ মোৰ খুব ভাল লাগিছে আৰু নতুন নতুন কিতাপ প্ৰকাশ হৈছে আৰু সেই কিতাপবিলাক যাতে পাঠকৰ মাজলৈ যায় আৰু মানুহ পুনৰ কিতাপৰ মাজলৈ ঘূৰি আহক কিতাপ পঢ়ক আমাক জ্ঞানৰ দৰকাৰ অধ্যয়নৰ দৰকাৰ আৰু জাতিটোৰ ভৱিষ্যতৰ বাবে আমি সকলোৱে জ্ঞানৰ কৰ্ষণ কৰিবই লাগিব সেইবাবে ইয়াত গ্ৰন্থমেলাবিলাকে এটা খুব সুন্দৰ ভূমিকা পালন কৰিছে বুলি মই ভাবোঁ
21 চেঞ্চুৰী চেভেজৰ আকৌ এটা মানে কি অলপ বিৰতি লৈছিলোঁ আমি বিৰতিৰ পাছত আমি আকৌ আহিছোঁ আৰু ঘপককৈ আমি আহি থাকোঁতে দেখা পালোঁ ধ্ৰুৱদা আৰু সমৰদা একেলগে চিংৰা লৈ ইফালৰ পৰা সিফালে দৌৰি ফুৰিছে তেওঁলোকক চিংৰা টিংৰা খোৱাৰ পাছত কথা আকৌ এটা উমাল পৰিৱেশৰ মাজলৈ আমি ঘূৰি আহিছোঁ নৱবৰ্ষৰ প্ৰথম শুভকামনাটো দি লৈছোঁ আপোনালোকৰ থাকিল আৰু আপোনাৰ 21 চেঞ্চুৰী ষ্টুডিঅ'ৰ সকলোলৈকে থাকিল আমাৰ ফালৰ পৰা ৰাতি 12টাৰ পিছত ধন্যবাদ ৰাতি 12টাৰ পাছত আমি লৈ ল'ম নিজে নতুন বছৰৰ পৰিকল্পনা কি পৰিকল্পনা বুলি তেনেকুৱা একো নাই কাম কৰি যাম কাম কৰি আছোঁ এতিয়ালৈকে আৰু কিমান দূৰ আগবাঢ়ি যাওঁ চাওঁ আৰু আশা থাকিব যে ভাল ভাল ডাইৰেক্টৰৰ লগত কাম কৰোঁ ভাল ভাল চিনেমা কৰোঁ সেই আৰু এতিয়া আপুনি কি কৰি আছে কিহত ব্যস্ত বৰ্তমান এইকেইদিন মই বিশেষ একো নহয় নিউজ লাইভৰ প্ৰগ্ৰাম এটা চলাই আছোঁ ৰংগমঞ্চ বুলি মানে সেইখন নাটকৰ কম্পিটিশ্যন সেইখন চলাই আছোঁ তাৰপিছতে মই জানুৱাৰীত নতুন চিনেমা এখন ধৰিম জানুৱাৰীত নতুন চিনেমা কৰিব 20 তাৰিখ মানৰ পৰা ষ্টাৰ্ট হ'ব বুলি ভাবিছোঁ নতুন বছৰৰ পৰিকল্পনা কি আপোনাৰ নতুন বছৰ বুলি সেইকে আৰু কাম কৰি গৈ আছোঁ অলপতে দুলীয়াজানৰ পৰা আহিলোঁ নিজৰ শ্ব' কৰি আকৌ শ্ব' আছে জানুৱাৰী মাহত তাৰপিছত লখিমপুৰলৈ যাম লখিমপুৰত তাত সৰুকৈ ৱৰ্কশ্বপ এটা আছে এসপ্তাহৰ ৱৰ্কশ্বপ তাৰপিছত চিনেমাৰো কাম আছে লখিমপুৰত যিখিনি দৰ্শকে চাই আছে তেওঁলোকে নিশ্চয় আহিব পাৰিব তালৈকে আহিব পাৰিব সকলোৱে লখিমপুৰৰ কাৰণে আমাৰ মানে এতিয়াৰ পৰাই মই মানে সকলোকে ৱেলকাম জনাইছোঁ আহক লখিমপুৰ মাইমৰ বিষয়ে অকণমান লগ চাওঁ আমি একেলগে আদান প্ৰদান কৰিম হয় আমি ইতিমধ্যে দেখিছে আমি আড্ডা দি আছোঁ কথা পাতি আছোঁ আৰু কথা পাতি থাকিম আৰু কথা পাতি এতিয়া আমি আহি পাইছোঁ সঞ্জীৱন প্ৰকাশনৰ বুক ষ্টল আৰু ইয়াত আমি লগ পাইছোঁ প্ৰতিমা কৌশিক বৰুৱা বাইদেউক এতিয়া আমি তেখেতৰ সৈতে কথা পাতিম আৰু কিতাপ সম্পৰ্কে কথা পাতিম আৰু তেখেতৰ অনুভৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম বাইদেউ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ ধন্যবাদ হয় প্ৰথমে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ বাইদেউ বৰ্তমান কিছুদিন আগতেও গ্ৰন্থমেলা হৈ গৈছে আকৌ এতিয়া নৱবৰ্ষৰ একেবাৰে প্ৰথম দিনটোকে ধৰি এতিয়া গ্ৰন্থমেলা হৈ আছে গতিকে দেখা গৈছে যে এতিয়া যিহেতু সকলোৱে জানে যে বৰ্তমান সময়ত সকলোৱে নৱবৰ্ষক লৈ ব্যস্ত বা পিকনিকলৈ গৈছে তেনেধৰণৰ কথা কিন্তু তাৰ মাজতো আমি দেখিছোঁ যে এই যি গ্ৰন্থমেলা হৈ আছে গুৱাহাটী গ্ৰন্থমেলা তাত যথেষ্ট মানুহৰ সমাগম হৈছে সেই বিষয়ত আপুনি কি ক'ব এয়া নিশ্চয় ভাল লক্ষণ আৰু গ্ৰন্থক মানুহে এৰি থাকিব নোৱাৰে মানুহে যিমানে মোবাইলত নপঢ়ক বা হেৰিত পঢ়ক টিভিত চাওক কিবা কৰক মানে গ্ৰন্থৰ লগত সংস্পৰ্শটো বৰ বেলেগ ধৰণৰ বৰ একাত্ম মানে সেইটো মানুহে এৰিব নোখোজে মই ভাবোঁ সেইটো বাঢ়িছেহে আৰু য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীক বেছিকৈ মানে সেই ক্ষেত্ৰত আগ্ৰহী হোৱা দেখা গৈছে তেওঁলোকে মানে কিতাপ পঢ়ি ভাল পায় কিতাপ বিচাৰিছে নতুন নতুন ল'ৰা বহুতে লিখাও ওলাইছে বহুতৰ লেখা নতুন কিতাপ ওলাইছে প্ৰকাশ হৈছে সেইখিনি চাবলৈ আহে আৰু কি কিতাপ চুই চোৱাৰ এটা আমেজ আছে আৰু বহুতে কিতাপ নিকিনিলেও সেই আমেজ ল'বলৈ আহে কিতাপ চুই চোৱাৰ আৰু কিতাপক লৈ যে গ্ৰন্থমেলা যেতিয়া হয় ন তেতিয়া বহুত মানুহ গোট খায় গ্ৰন্থৰ লগত জড়িত মানুহো গোট খায় আৰু গ্ৰন্থ পঢ়া মানে পঢ়ুৱৈও গোট খায় সকলোৰে এটা মানে আড্ডা হয় আৰু সেই আড্ডাটো কোনেও মানে এৰাই চলিব নিবিচাৰে যিমানে পিকনিক নাখাওক লাগে এবাৰ হ'লেও পিকনিকৰ পৰা ঘূৰি আহি হ'লেও সোমাইছে বা তেনেকুৱাতো বহুতো লগ পাইছোঁ পিকনিকৰ পৰা ঘূৰি আহি গ্ৰন্থমেলাত সোমাই যাওঁ সেইটো হৈছে গতিকে সেইকাৰণে সকলোৱে বিচাৰিছে নতুন বৰ্ষ ভালদৰে উদযাপন কৰাৰ লগতে গ্ৰন্থৰ সুবাসো লৈ ঘূৰি ফুৰিছে আমি এতিয়া আছোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিপণীত আৰু আমি কথা পাতিম কেইগৰাকীমান ঘোষক ঘোষিকা মোতকৈ বহুত বেলেগ মানে আপোনালোকে তেওঁলোকৰ পৰা আমি আৰম্ভ কৰিম আৰু মই তেওঁলোককে অনুষ্ঠানটো আগবঢ়াবলৈ দিছোঁ মাইক্ৰফোনটো কি নাম আছিলে মই প্ৰজন্মা চহৰীয়া ভাস্বতী দেৱী শৰ্মা মৃদুলা দাস প্ৰীতিৰেখা শৰ্মা নমস্কাৰ আৰু আমি আটাইকেইজনে হৈছোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুৱবাণীৰ ঘোষিকা পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুৱবাণীৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা তথা ওলগ জ্ঞাপন কৰিছোঁ আৰু 21 চেঞ্চুৰী চেভেজ ষ্টুডিঅ'ৰ তৰফৰ পৰা আমি সকলোকে আপোনালোকে ইয়াত যোন আছে আপোনালোকক নতুন বৰ্ষটো ভালে মানে ধুনীয়াকৈ যাওক আমি সেইটো শুভকামনা দিলোঁ আৰু এতিয়া আমি কথা দুটামান আগবাঢ়োঁ নেকি তো আপোনালোকে যুৱবাণী চলায় মানে অনুষ্ঠানটো গোটেই আপোনালোকে হেৰি কৰে তো প্ৰগ্ৰেম বা আপোনালোকৰ ডিউটি চিডিউল আমি অলপ বেলেগ কথা পাতোঁ ডিউটি চিডিউল কেনেকুৱা আমাৰ ডিউটি মাহত হয় মানে আমি মান্থলি আমাক বেছি নপৰে কাৰণ বহুত হয় বহুত আছোঁ আমি যুৱবাণীৰ আমাৰ এনেই যুৱবাণী আমাৰ প্ৰচাৰ হয় 5 বজাৰ পৰা সন্ধিয়া 5 বজাৰ পৰা 8 বজালৈকে আৰু আমাৰ দুজন এনাউন্সাৰ থাকে তাত দুজনকৈ থাকে সদায় শিফটিং থাকে
আমি মাহত আমাৰ কেতিয়াবা 3টা কেতিয়াবা 4টাও হৈ যায় তেনেকৈ ডিউটি পৰে ৰাতিপুৱা 5 বজাতো আহিব লাগে নেকি নাই আমি নালাগে ৰাতি সেইটো জেনেৰেলৰ কাৰণে হয় আমাৰ যুৱবাণীৰ আমাৰ প্ৰগ্ৰেম হৈ থাকে আৰু বেলেগ বেলেগ প্ৰগ্ৰেম হৈ থাকে আমাৰ এতিয়া যুৱবাণীৰ আমাৰ অকল যে আমি যিটো আমাৰ শিফটিং টাইম সেই টাইমতে অহা তেনেকুৱা নহয় আমাৰ বেলেগ বেলেগ প্ৰগ্ৰেম থাকে যিটো ইণ্টাৰভিউ প্ৰগ্ৰেম বা কিবা কিবি আমাৰ বাহিৰত আউটডোৰ প্ৰগ্ৰেম তেনেকুৱা প্ৰগ্ৰেমবিলাক কৰিলে আমি আহোঁ আমাৰ মতে আহোঁ আহি আমি যেতিয়া আমাৰ টাইম থাকে সেই টাইমত আমি ছাবমিট কৰিব লাগিব তো আমি আহি এডিট কৰা মিক্সিং কৰা এইবিলাক আমাৰ কাম আমি যেতিয়া আহোঁ যেনেকৈ তাত আড্ডা চাড্ডাবিলাক কেনেকুৱা হয় বহুত ধুনীয়া ভাবিব নোৱাৰা ধুনীয়া যেতিয়া ছিনিয়ৰ বাসকল আহিব দাদাসকল আহিব লগত আমি থাকোঁ বিশেষকৈ আমাৰ এজন দাদা আছে তেওঁ চাহ দিয়ে চাহ আৰু কেতিয়াবা বিস্কুট আৰু ইমান বেছি কথা হয় ইমান তেওঁলোকে প্ৰডাক্টিভ কথাবোৰ কয় আৰু আমাক প্ৰডাকশ্যনত তেওঁলোকে যথেষ্ট হেল্প কৰে আৰু যিকোনো সময়ত যিকোনো মুহূৰ্তত যিকোনো ধৰণৰ সহায় সহযোগৰ কাৰণে তেওঁলোক সদায়েই সাজু থাকে সেইকাৰণে আমাৰ যথেষ্ট ভাল লাগে যদিও আমি নতুন তথাপিও আমি এতিয়া আগবাঢ়ি যাবলৈ সাহস পাওঁ তেওঁলোকৰ কাৰণে তেওঁলোকে প্ৰত্যেকটো মুহূৰ্ততে সাজু বাকী নতুন বছৰৰ পৰিকল্পনা কেনেকুৱা সকলোৰে ফালৰ পৰা ঠিক আছে মোৰ ফালৰ পৰাই মই কওঁ নতুন বছৰৰ পৰিকল্পনা ঠিক তেনেকুৱা নহয় প্ৰত্যেকটো দিনেই নতুন প্ৰত্যেকটো মুহূৰ্তই নতুন গতিকে সদায় আমি জীৱনটো আৰু নতুন ধৰণে কি কৰিব পাৰোঁ সেইটো চেষ্টা কৰিব লাগে আৰু এই মুহূৰ্তটো আমি জীৱনটো আমাৰ আচলতে সেই কোৱা নিচিনাকৈ যে জন্মৰ পৰা মৃত্যুলৈকে মই নাভাবোঁ সেইটো বুলি জীৱনটো হৈছে আমাৰ প্ৰত্যেক মুহূৰ্ততে যে আমি জীয়াই আছোঁ সেইটোৱে গতিকে সেই প্ৰত্যেকটো মুহূৰ্ততে আমি নতুন নতুন কাম কৰি যাব লাগিব নিজৰ ভাল লগাৰ লগতে আনকো অকণমান যদি সুখী কৰিব পাৰোঁ পৰিকল্পনা বুলি ক'বলৈ গ'লে আচলতে কি হয় যে এইবাৰ এইটো বৰ্ষ শেষ হ'ল কিন্তু এই বৰ্ষটোত বহুতখিনি পালোঁ আৰু এই বৰ্ষটোতে আকাশবাণীৰ লগত জড়িত হ'লোঁ গতিকে বেছিদিন হোৱা নাই গম পালে ক'লে বেছিদিন আমাৰ হোৱা নাই গতিকে ময়ো পৰিকল্পনা বুলি নহয় ভাবিছোঁ নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আকাশবাণীৰ লগত আৰু নিজকে নিয়োগ কৰিম আকৌ ভাল কাম কৰিবলৈ চেষ্টা কৰিম আপোনালোকে কিবা প্লেনিং কৰিছে নেকি নতুন বৰ্ষত মই মানে কৰিছোঁ সেইটো কাৰণেহে ল'লোঁ কলেজৰ পৰা পিকনিক যাম কোৱাই নহ'ব পিকনিকৰ পৰা আৰম্ভ আৰু কাইলৈ 1 তাৰিখে মই ইয়াতো ডিউটি পাইছোঁ ইয়াত ভাল এটা আৰম্ভণি হ'ব ভাল শেষেও হ'ল মোৰ আজি আৰু নৱবৰ্ষৰ ভাল আৰম্ভণি হ'ব আজি কালিৰ পৰা 1 তাৰিখে আৰু 4 তাৰিখে পিকনিক যাম তাৰপিছতে আকৌ কিবা কিবি কাম চলি থাকিব আৰু 21 তাৰিখৰ পৰা মোৰ পৰীক্ষা বাছ পঢ়িব লাগিব মই বৰ্তমান BA ছেকেণ্ড ইয়াৰ আমাৰ চেনেলটো চাবলৈ কৈ দিয়ক এবাৰ আমাৰ চেনেলটো 21 Century 7 ষ্টুডিঅ' চাই থাকক লাইক কৰক আৰু কমেণ্ট কৰক আৰু চাই থাকক আৰু শ্বেয়াৰো কৰি দিব দেই এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু don't forget to press the bell icon ওপৰফালে না আমাৰ এইফালে আছে এইফালে আছে গতিকে যোনফালে আছে আপোনালোকে প্ৰেছ কৰিলে হ'ল 21st Century 7 ষ্টুডিঅ'ৰ নৱবৰ্ষ বিশেষ আড্ডা অনুষ্ঠান ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে আৰু আমি আহি এতিয়া অন্তিম পৰ্যায়ত উপস্থিত হৈছোঁহি যথেষ্ট ঠাণ্ডা পৰিছে আৰু সময় এতিয়া বোধ কৰোঁ 9 মান বাজি 8:30 বাজিছে আৰু লাহে লাহে ইয়াৰ সমাগম যথেষ্ট কমি গৈছে হয় মানুহৰ সমাগম কমি গৈছে আৰু ঠাণ্ডা বহুত পৰিছে মই লাষ্টত উপায় নাপাই এখন লৈ লৈছোঁ আৰু হয় এখেতে এই বাঘৰ চালখন কিবা এখন মাৰি লৈছে মোৰ মূৰতো একো নাই বাৰু চুলিখিনি অলপকৈ বচাই আছে আৰু আমি দেখিছোঁ বিপণীসমূহো লাহে লাহে ইতিমধ্যে বন্ধ হৈছে গতিকে আমিও আমাৰ অনুষ্ঠানটো সামৰণি মাৰোঁ কিন্তু আপোনালোকক পুনৰ লগ পাম আপোনালোকে চাই থাকিব 21st Century 7 ষ্টুডিঅ'ৰ অনুষ্ঠানসমূহ আমি বিভিন্ন অনুষ্ঠান লৈ আকৌ আহিম আৰু আমাৰ নতুন যিটো অনুষ্ঠান ষ্ট্ৰাগলাৰ্ছ ডায়েৰীলৈ আপোনাক মানে একচুৱেলি কি আমি ষ্ট্ৰাগলাৰ্ছ ডায়েৰীৰ কাৰণে মানুহ বিচাৰি আছোঁ বা মানে মানুহ আমি আপোনালোকৰ যদি কোনোবা ছাজেশ্যনত থাকে তেনেকুৱা মানুহখিনিক আপোনালোকে জনাব পাৰে যদি কোনোবা এনেকুৱা আছে আমাক কমেণ্ট কৰিলে হ'ল আৰু আমিও নিজেও বিচাৰি আছোঁ কিন্তু কি হয় কিছুমান কথা আমি হয়তো গম নাপাওঁ বা ক'ত মানে দুনিয়াখন বহুত ডাঙৰ যদিও মানে সৰু বহুত ডাঙৰ হয় বহুখিনি কথা আমি কি হয় গম নাপাওঁ কেতিয়াবা কিছুমান মানুহ চিনাত হয়তো আমাৰো মানে সেই নাথাকিব পাৰে আমি মানে চেষ্টা কৰিছোঁ যিসকল নতুন প্ৰতিভা তেওঁলোকক আমি যিমান পাৰোঁ আপোনালোকৰ আগলৈ আনিবলৈ আপোনালোকৰ লগত চিনাকি কৰি দিবলৈ আমি চেষ্টা কৰিছোঁ গতিকে এই ক্ষেত্ৰত যদি আপোনালোকৰ চিনাকি কোনোবা থাকে যিসকলক আপোনালোকে দেখিছে জানি আহিছে তেওঁলোকৰ যদি কাৰোবাৰ কথা আপোনালোকে ক'বলৈ আছে তেনেহ'লে আমাৰ কমেণ্ট বক্সত তেখেতৰ বিষয়ে ক'ব পাৰে আমি তেওঁলোকক আমাৰ অনুষ্ঠানলৈ মাতি আমি তেওঁলোকক বিভিন্ন অসমৰ ৰাইজৰ লগত আমি চিনাকি কৰাই দিম আৰু নতুন বৰ্ষটো সকলোৰে কাৰণে ধুনীয়া হওক সুখৰ হওক সুন্দৰ হওক আৰু লগতে নতুন কাইলৈৰ দিনটোৰ পৰা বা এই যিখিনি সময়ৰ পৰা পাৰ হৈ গৈ আছে এই প্ৰত্যেকখিনি সময় আপোনালোকৰ কাৰণে সুন্দৰ হৈ উঠক আৰু প্ৰতিটো মুহূৰ্ত উদযাপন কৰক জীৱনটো চবেই জীয়াই থাকে আমি কেৱল জীৱন উদযাপন কৰিব লাগে চেনেলটো ছাবস্ক্ৰাইব কোনে কৰিব আপোনালোকে কৰিব তেনেহ'লে কৈ দিয়া
অঁ 21st Century Savage Studio লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক আৰু কাষত ঘণ্টা এটা দেখিব, বেল এটা দেখিব, বেল আইকনটো আপোনালোকে টিপি দিয়ক। আমাৰ অনুষ্ঠানসমূহ তেতিয়া আপোনালোকে তৎক্ষণাতে পাব যে আমি আপলোড দিয়াৰ লগে লগে আপোনালোকে চাবলৈ পাব। গতিকে এইখিনিয়ে ক'বলৈ আছিলে, মই সেইকাৰণে বেক কৰিছিলোঁ। ঠিক আছে, থেংক ইউ। অ'কে।